প্ৰায় স্বতন্ত্ৰ হ'বলৈ গৈ আছে পশ্চিম কাৰ্বি আংলং জিলা কাৰ্বি সাহিত্য শাসিত পৰিষদৰ শাখা সচিবালয়ত হোৱা তাৎপৰ্যপূৰ্ণ সভাত পৰিষদখনৰ অধীনস্থ ভিন্ন বিভাগৰ কাৰ্যালয় নিৰ্মাণৰ প্ৰস্তুতি ভূমি নিৰ্বাচনৰ দায়িত্ব ৱাৰ্ড কমিছনাৰসকলক কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মাজত অস্থিৰতা জিলা মহিলা কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন সংবাদমেলত জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী খৰচিং ইংটি আৰু জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী কাছান কেৰাংপিৰ বিৰুদ্ধে অভিযোগ মেঘালয় সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ লাং এৰডাং ৰাইজ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ মাটিৰ তললৈ খহি পৰা অতি বিপদসংকুল পৰিস্থিতিত পানী সংগ্ৰহ অঞ্চলটোৰ জীয়ৰী বোৱাৰী জনপ্ৰতিনিধিৰ নাই খবৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ প্ৰায় স্বতন্ত্ৰ হ'বলৈ গৈ আছে পশ্চিম কাৰ্বি আংলং জিলা হামৰেনস্থিত পশ্চিম কাৰ্বি আংলং জিলা সচিবালয় ইমান দিনে ডিফুস্থিত কাৰ্বি আংলং সচিবালয় শাখা সচিবালয় হিচাপে কাম কাজ চলি আহিছে যদিও অচিৰে পশ্চিম কাৰ্বি আংলং জিলাৰ বাবে হামৰেনত এখন পূৰ্ণাংগ সচিবালয় হ'বলৈ গৈ আছে হামৰেনত নতুন সচিবালয় নিৰ্মাণকে ধৰি সচিবালয়খনৰ অধীনস্থ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহ নিৰ্মাণৰ বাবে ইতিমধ্যে যোজা আৰম্ভ কৰিছে চহৰখনৰ ভিন্ন প্ৰান্ত ভূমি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে হয় প্ৰায় স্বতন্ত্ৰ হ'বলৈ গৈ আছে নেকি পশ্চিম কাৰ্বি আংলং জিলা হামৰেনস্থিত কাৰ্বি আংলং সাহিত্য পৰিষদৰ শাখা সচিবালয়ত শুক্ৰবাৰে অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি নতুন সচিবালয় নিৰ্মাণ আৰু বিভাগীয় কাৰ্যালয় নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভণিৰ বাবে ভূমি নিৰ্বাচনত গুৰুত্ব প্ৰদান কৰিছে পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং টেৰণৰ সভাপতিত্বত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত লোৱা এই সিদ্ধান্ত অনুসৰি পৰিষদৰ সচিবালয় নিৰ্মাণৰ বাবে পূৰ্বৰে পৰা ঠিক কৰি দিয়া ২ নম্বৰ ৱাৰ্ডৰ হাবে গাঁৱৰ এলেকা ২০০ বিঘা আৰক্ষী অধীক্ষক কলনী নিৰ্মাণৰ বাবে ৫ নম্বৰ ৱাৰ্ডৰ উনমামত ১০০ বিঘা পৰিষদৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে আৱাসিক কলনীৰ বাবে ৪ নম্বৰ ৱাৰ্ডৰ ৫০ বিঘা আৰু ১ নম্বৰ ৱাৰ্ডৰ ৰং কাৰ্বি এলেকাত জুডিচিয়েল কোৰ্ট নিৰ্মাণৰ ৫০ বিঘা মাটি বন্দোবস্তি ঠিক কৰা হয় আৰু ইয়াৰ উপৰি ১৫ বিঘা অতিৰিক্ত মাটি বিভিন্ন বিভাগীয় কাৰ্যালয় নিৰ্মাণৰ বাবে ঠিক কৰা হয় মাটি এলেকা ঠিক কৰাৰ দায়িত্ব ৱাৰ্ড কমিছনাৰসকলক দিয়া হয় উল্লেখযোগ্য যে বিগত ২০১৬ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰৰ তদানীতন মন্ত্ৰী খৰচিং ইংটিৰ কাৰ্যালয়ত পশ্চিম কাৰ্বি আংলং জিলা গঠন কৰি দিয়া হয় যদিও বিগত বছৰ ধৰি তেতিয়াৰে পৰা মহকুমা হিচাপে কাম কাজ চলাই আহিছে উল্লেখনীয় কাৰ্বি সাহিত্য পৰিষদীয় অধীনস্থ হোৱাৰ বাবে সম্পত্তি বিষয়া কৰ্মচাৰীসকলে ৬ মাহ কাল হামৰেন সচিবালয়ত আৰু ৬ মাহ কাল ডিফুস্থিত পৰিষদৰ সচিবালয়ত কাম কাজ চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে হোৱা মৰ্মে ইএম তুলিৰাম ৰংহাঙৰ নিৰ্দেশত ডিপাৰ্টমেণ্ট কাপড়ে জুনিয়াল হাত বাং পল so putha ta chingwai polo pan kenang so bang ke non son plielang ta so putha pasi ke damtang asama minister himonto biswa sharma banglo so lamate pan council ni tum cmem sa tum chingwai si pini bang ke council secretary tum pan ero yaso tum council ta banglo ladak son plielam si pini bang ni tum langlo isi bang ke chiri pharu si sp colony pan ni tum asat chingwai pa adim langnamlo adun thu bang ke grade 3 grade 4 quarter chiri poke farman labang tani to adim lamlo pekanang sonai banga judicial court ke chiri poke nai puchita soche cheta nang po ta so adim ta tum dak commissioner chairman tum chekwa src secretary tum chekwa src adim tum lagnamlo pani se banga dake secretariat building phan kadwe chiri pharoni puta frank puntang along le ateng chiri pharu phri so se charong dei tum dak langlo la so adim long sem sa pu banga dak se compact dopo taksi VIP tum VIP do po la penda pasi sport complex do nang po ka debe se da ka prang ke langtang council pen langtang chiri profit so adim si tum dak langlo হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ মাজত সম্প্ৰতি এক অস্থিৰ পৰিৱেশ বিভিন্ন অভিযোগ প্ৰত্যাভিযোগৰ অন্তত শেহতীয়াকৈ নেতৃত্বৰ পৰিৱৰ্তন আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে সৃষ্টি হোৱা এনে প্ৰেক্ষাপট হয়তো শুভ নহয় জিলা কংগ্ৰেছৰ বাবে
ইমান দিনা সত্য প্ৰাক্তন কংগ্ৰেছৰ নেত্ৰী কাছাং টেৰাংপীৰ বিৰুদ্ধে মাত্ৰ অভিযোগ আছিল। কাছাং টেৰাংপীৰ বিৰুদ্ধে অভিযোগ আছিল যে গোপনে আৰু তলে তলে গেৰুৱা দলৰে চলে মিতিৰালি। কিন্তু জিলা মহিলা কংগ্ৰেছৰ নেতৃত্ব সলনি কৰি ৰীনা বেবীক জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী হিচাপে নিয়োগ কৰা কথাই আগন্তুক বিধানসভা নিৰ্বাচনত যথেষ্ট তাৎপৰ্য বহন কৰিছে। জিলা কংগ্ৰেছৰ নতুন সভাপতি ৰতন ইংতিয়ে সংবাদমেলত কাছাং টেৰাংপীয়ে জিলা কংগ্ৰেছৰ সন্দৰ্ভত অনা অভিযোগ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। নেত্ৰীগৰাকীয়ে সংবাদমেল যোগে এই ধৰণৰ কৰ্মকাণ্ডত গুৰুত্ব নিদিবলৈ আহ্বান কৰে জিলা কংগ্ৰেছৰ সমূহ সদস্য তথা নেতা কৰ্মী। District Mahila Congress outgoing President Srimati Kasang Terangi has already finished her tenure, which has led to a decision taken by the Assam State Mahila Congress President to change her and put Srimati Reena Beki as the new president. So the second allegation proved by her is also wrong. Third, Srimati Kasang Terangi has been involved in many anti-party activities from before. She has been openly having close relations with the BJP. As a result of which, the High Command of the Mahila Congress has also taken this action to remove her and to place Srimati Reena Beki as a new Mahila District Congress President. See, firstly I would like to remind her that Srimati Kasang Terangi has been Mahila Congress President for more than 4-5 years. So in her tenure, Karbianglong District Congress Committee has now 0 MLA, 0 MP, 0 NSC and 0 Town Committee member. So it is under her leadership that the Mahila Congress has led to this defeat of the Congress party at this moment of time. And we are optimistic that under the leadership of Shri Kwasinti, we will achieve a very good result in the 2021 MLA election as well as Provial Alu Gambede. Latte Nilike Penang Congress along non Tenkali Turun Gogoi Alangli Nitito Sile Titia Moi training of Goisilu Itamu Logote certificate as I ate more Kiman Bosor who said Congress Hakisu Moi Congress of Kiteo Bodnam Noporu Congress of Keneka Unuti Pothot Jam Keneka Haru Kuri Jam Budi Moi Jonas Sabo Pare Haro Joakali appointment to it Nutun appointment here. Thank you. Media Hokol Moi Due Har Koboloi Ulaisu Muk Home Pradeshor Pura Jitu Muk order দিছে সেই order মতে মই কাম কৰি যাম আৰু ভালদৰে কৰি যাম বিনা অৰ্ডাৰত মই কেতিয়াও নকৰো কেনেকা কংগ্ৰেছত শক্তিশালী কৰি আমি উন্নতি পথলৈ লৈ যাম মহিলাৰ সকলক ভালদৰে চলাই নিম ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ। মেঘালয় সীমান্তৱৰ্তী পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ লাং এৰডাং ৰাইজ বহু বছৰ ধৰি এটুপি খোৱা পানীৰ বাবে হাহাকাৰ পৰিস্থিতি। দুখীয়া ৰাইজৰ এই অসহায় আৰু হিয়া ভগা হাহাকাৰ চৰকাৰৰ কোনো প্ৰতিনিধিয়ে নুশুনে বৰঞ্চ দেখি শুনিও চকুমুদাৰ কুলি ভাও দি ৰাইজক এৰি দিছে অথাই সাগৰত। যিবা এটা মাত্ৰ প্ৰাকৃতিক উৎস আছে পানী সংগ্ৰহৰ বাবে তাকো PMGY পথ নিৰ্মাণ কৰিবলৈ গৈ মাটি খান্দি দিয়াত পানী বৈ অহা উৎসলৈ অঞ্চলটো জিয়ৰি বোৱাৰীয়ে অতি বিপদসংকুল অৱস্থাত গৈ সংগ্ৰহ কৰে খোৱা পানী। হামৰেনৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগত অৱস্থিত লাং এৰডাং অঞ্চল বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ বাবে নাই পানী যোগানৰ ব্যৱস্থা। বৃহত্তৰ অঞ্চলটোৰ বাবে এটাই মাথোন পানী সংগ্ৰহৰ উৎস। পাহাৰৰ পৰা নিগৰি অহা এই প্ৰাকৃতিক পানীৰ উৎসই হৈছে অঞ্চলটোৰ বাবে পানী যোগান কেন্দ্ৰ। কিন্তু চাওক প্ৰকৃতিৰ ৰম্য ভূমিৰ বুকু ভেদি ওলাই অহা অঞ্চলটোৰ ৰাইজৰ বাবে সঞ্জীৱনীৰ প্ৰতীক এই পানীৰ উৎসৰ পৰা গাঁৱৰ জীয়ৰী বোৱাৰীসকলে কি বিপদসংকুল অৱস্থাতে পানী সংগ্ৰহ কৰে। খোৱা পানী গা ধোৱা পানী কাপোৰ ধোৱা আদি সকলো কামতে নিৰ্ভৰযোগ্য এই প্ৰাকৃতিক নিজৰাই। উল্লেখযোগ্য যে PMGY পথ নিৰ্মাণৰ নামত মাটি খান্দি পেলোৱা ভয়ংকৰ হৈ পৰিছে প্ৰাকৃতিক উৎসৰ পৰা পানী অনা নিয়া পথটি।
ঠিকাদাৰে কেৱল নিজৰ লাভালাভৰ বাবে চিন্তা কৰি মাটি খান্দি পেলোৱাত এই দুৰ্ভোগ গঞা ৰাইজৰ বিগত দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণজাকৰ বাবে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে চৰকাৰে আহি কিবা এটা কৰিবহি তাৰে আশা হাত সাৱটি বহি নাথাকি গাঁৱৰ ৰাইজে মিলি পানীৰ ঘাটলৈ যাবলৈ নিজা ববীয়াকৈ নিৰ্মাণ কৰিবলৈ লৈছে পথ গাঁৱৰ ৰাইজৰ আশা যে চিনথং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি ৰূপসিং তেৰণে এই সকল দুখীয়া ৰাইজৰ এইহেন বিপদৰ পৰা উদ্ধাৰ কৰিব আমাৰ সকলোৰে আশা অতি শীঘ্ৰে স্থানীয় জনপ্ৰতিনিধিগৰাকীয়ে ৰাইজৰ এই কামনা পূৰণ কৰি দিয়ক তৎকালে কিবা এটা সুব্যৱস্থা কৰক তো পিনি লাদাক langarda mekhloi bordar lo ni tum kidam tang usik ni phahiniar ni same la bangsalang he kanglem rata kisung yo ni tum beta ake thegiding mate dar locally em apan same ni tum tuning ripon lo sitame tha kelang laten ni tum along lahai kewang odet penajok pini lahai alang he bangge na inglem bom lo la sino ne rat arni chipimam khrum te sitame pini arni ke chuklem pon nang kok lo lasi pini niltum dak lang ardang lake bordar isi lang happy mate nitum rat kasusokadim akisung penajo pini niltum same sai ke tiki chibikok pen niltum yo ani chibimam pen nitum klem pon ang koklo lasi nona mat dak local im mate rupsing teron nang li phani tum tuning ripon lo dak rong asot lasi nang li ladak niltum hala bangsok kisung negerap ye phan se niltum dak lang ardang rat pen sami niltum hin pen tuning ripon lo হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অসম চৰকাৰৰ মেলেৰিয়া বিভাগে জুন মাহটো প্ৰতিবাৰে মেলেৰিয়া মাহ হিচাপে উদযাপন কৰি আহিছে মেলেৰিয়া মাহ উদযাপনৰ অংশৰূপে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভাৰ অন্তৰ্গত হাওৰাঘাট স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া বিভাগৰ পৰিদৰ্শকৰ নেতৃত্বত গজালিপাৰ ডিমাচা গাঁৱৰ নাট্য মঞ্চত এখনি স্বাস্থ্য পৰীক্ষা শিবিৰ তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় হাওৰাঘাট স্বাস্থ্য বিভাগৰ মেলেৰিয়া পৰিদৰ্শক দেবেন শৰ্মাৰ নেতৃত্বত যোৱা এটি চিকিৎসা দলে গজালিপাৰ ডিমাচা গাঁৱত এখনি মেলেৰিয়া সজাগতা শিবিৰ অনুষ্ঠিত কৰি শিবিৰটোত গাঁৱৰ ৰাইজক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় সজাগতা সভাত পৰিদৰ্শকগৰাকীয়ে মেলেৰিয়া ৰোগৰ উৎপত্তি আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়ৰ সন্দৰ্ভত পুংখানুপুংখভাৱে বুজায় শিবিৰটোতে স্থানীয় আশাকৰ্মী দুগৰাকীয়ে প্ৰায় 135খন আঁঠুৱা কেওথিনেৰে ঔষধীকৰণ কৰা হয় লগতে 22জন লোকক তেজৰ পৰীক্ষা কৰোৱা হয় অৱশ্যে আটাইকেইজনৰ দেহত মেলেৰিয়া ৰোগৰ অৱস্থিতি ধৰা নপৰিল মেলেৰিয়া পৰিদৰ্শক দেবেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোত সহযোগ কৰে ক্ৰমে বহুমুখী স্বাস্থ্য কৰ্মী শ্ৰুতিপদ হাজৰিকা ক্ষেত্ৰকৰ্মী বিজু কুমাৰ ফাংচু কাৰেং টেৰাংপি আৰু হাৰ্লিন ইংটিপিয়ে পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট কাট নিউজ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কোভিড-19ৰ সন্ত্ৰাস
ৰাজ্যৰ ভিন্ন প্ৰান্তত দিনে দিনে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা আনহাতে বিগত 2 মাহতকৈও অধিক কাল কোভিড-19ৰ প্ৰতিৰোধৰ বাবে লকডাউন এতিয়া অব্যাহত আনলক 1 এনে পৰিস্থিতিত এসাজ খাদ্যৰ বাবে হাহাকাৰ কৰি দিন অতিবাহিত কৰা দুৰ্গসকলৰ কাষত থিয় দিলে এগৰাকী হৃদয়বান ব্যক্তিয়ে নিজাববীয়া উদ্যোগত ব্যক্তিগৰাকীয়ে খোৱা খাদ্য বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস অব্যাহত আছে কাৰ্বি কাষ্টমাৰী ল ৰিফৰ্মৰ অধ্যক্ষ মানসিং তেৰণে খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে ডংকা মকামৰ লাংহান এলেকা বৃহস্পতিবাৰে লাংহানৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগত অৱস্থিত চেংবিৰি কাংনেপ ৰিংপি অখি ফাংচো গাঁৱৰ 47 জন অতি দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে চাউল দালি নিমখ বিস্কুট আদি লগতে বিতৰণ কৰে কৰোনা তথা কোভিড-19ৰ পৰা নিজকে সুৰক্ষা কৰিব পৰা মাস্ক নিজাববীয়াকৈ এই সকল পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণৰ পিছতে অহা 14 আৰু 23 জুনত ৰংহাং ৰংপং চিনথং আৰু আমৰি আদি কেইবাটাও স্থানত সাহায্য সামগ্ৰী বিতৰণৰ বাবে ইতিমধ্যে যোজা কৰিছে অধ্যক্ষগৰাকীয়ে ব্যক্তিগতভাৱে অধ্যক্ষগৰাকীয়ে কৰা এই সুন্দৰ প্ৰয়াসৰ বাবে প্ৰশংসা কৰিছে স্থানীয় ৰাইজে Pinisangi pipon bangke lain longsor Cengbiria Center pulo dak kanglem rong do rong hang rong do pen rong manpi do rong cek do pen pu tirkim dia rong do rong pia rong pen pu rong pio pi rong do tanon jong bang bang kang rong hang kanglem rong pen hala rong manpi la soiria so sinun ke bang chot lang bagi kini tum non si ke bang thu lang apen la pen pan nili la non ki kitang ateng pen sang nim ke pen sabon pen biskit pen ke ingki pen ke son max la hai ta nili non ron lo la so teng sa tum han non ron wit po la si la hui ke ron nili sarkar pen ke long la puta kali mate ko manele ko mane contractor la donation ang pi la puta kali lo nil mithang yong jung kabori pen sin nili lai hui ka pi ka pe yer chu het jong na nili dak ni tha langhan kudum khuri asensar rong freke thom phan ni la sin ron lo apen ni than lo la pu Cengbiria Center phan ni ron nang si ron pini pen ge ron pon cheng lo apen la so pen a phit ni ya ko rong hang rong bong ta ron nam lang tin thong rong bong da ron nam lang apen amri rong bong da ron nam lang hala tum phan tan ni beta pithai lo te apor te ton te chat jesu arbi ta jang ping ma te pini ho amase so arbi jang pe ne jo ni ma dam tan se the lo san ni contact do bom la tum pen apen bangun puli nang pulo টংকা মকমৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ